এই 10 মিনিটও বইবা না আৰু খাবা হৈছে এতে আৰু খাইবা মই কলো অলপ 10 মিনিট ব নাই কি হয় সেইটো বেটাৰ নকৰে খালি চাবা লাগে সোনকালতে পাব লাগে খালি খাবার কেনে কি বহিল চা খাবার কেনে বহিল চা ইনকে থাকবাই লাগে নেকি নাজানো ৰ ইনকে ধৰি মই নাজানো ফার্স্ট টাইম কৰে আছো মই এতে আপচোন তুত না বাজে তো গুড মর্নিং গাইজ আপোনালোকৰ কাৰণে গুড মৰ্নিং হৈ আছে কাৰণ আমি ৰাতিপুৱা ভিডিঅ'টো আপলোড দি আছোঁ আজি এতিয়া প্ৰায় বাজি 4:30 আমাৰ বহুত দিন হ'ল ভিডিঅ' দিয়া নাই ধুমকেতুৰ দৰে ওলাং আমি কোনোবাই দিনা ওলাই কিনে মানুহ নহয় যাক 2 মাহ মান হ'ল ভিডিঅ' দিয়া মোৰো কিছুমান কাম আছে ইয়াৰো কিছুমান কাম আছে বাৰু বাদ দিলোঁ সেইগিলা পিছৰ কথা আমি এতিয়া যাই আছোঁ ফুৰিবৰ কাৰণে ফুৰোঁ প্লাছ আমি কিবা এটা খাওঁ কাৰণ আমি বহুত দিন হ'ল বাহিৰা বস্তু খোৱা নাই খাইছোঁ সৰু সুৰা অলপ পেট ভৰে কেনে কিবা খাওঁ তাৰ ভিডিঅ' এটা কৰোঁ আমি তাৰ লগতে তাৰপিছত যাই থাকোঁ এতিয়া খাম দেখাম কি হয় তো যাই থাকো না কি কও তো যাই থাকো এতিয়া বলক এই আগত জাম চাক চাই ভিজা আদাতকৈ বেছি ষ্টাৰ্ট হলে এরপরে স্টার্ট হচ্ছে যাম আমি না যাই ফেললি আমি তো কিন্তু এটা কথা এটো সাইডেও জাম লাগিলে এটো সাইডেও জাম লাগে কিন্তু এতো নাই যো আমি ইফাল দি উলামছো বাদি গাইজ আমি ইফাল দি না যাই আমি তোলে দি যাম তোলে দি যাম বল 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 তোলে দি বল যাম জামৰ উৎপাতত গাইজ সবে ইফাল দিয়ে গাড়ী উমে দেয় ৰাস্তা কি হয় সেইটো বেটাৰ নকৰে খালি চাবা লাগে সোনকালতে পাব লাগে খালি ওপৰত যাম চাব নেকি গাইজ ওপৰত যাম চাব ওপৰত যাম চাব বল ইমান এতে নাই কি অলমোস্ট কমপ্লিট মাৰ্চ মানক লাগি অলবা লাগে 70% কমপ্লিট হৈছে এইখিনি ডাইৰেক্ট 5 মিনিটত মালিগাঁৱৰ পৰা ডাইৰেক্ট কামাখ্যা কেইদিন পিছত তো গধূলি আহিল ফাৰ্ষ্ট আমাৰ কামটো হ'ল চাহ খা কাৰণ গধূলি আছে চাহ খাব লাগে এতিয়া ফাৰ্ষ্ট আইটেমটো আমাৰ চাহ আছে না কি ক চাহ খাং বল এতিয়া মানে কি হ'ল বম ঠাণ্ডা লাগছে না এতিয়া ঠাণ্ডা লাগছে সেইকাৰণে প্ৰথমতে আমি চাহটো খাই লওঁ তাৰপিছত ভাবিম কি খাম আজি আৰু না কি ক কি খাম নহয় আজি দাই বিস্কা খামে ঠাণ্ডা হলিও খাম আজি ৰাতি তাৰমানে কি গলত খেৰ খেৰি পৰবই চৰ্দি মই আজি দিনত কিবা এটা ভিডিঅ' চাই আছিলো ইউটিউবত না ৰিলছতে পাইছো দাই বিস্কা বিৰাট লোভ লাগছে সেই ধৰি মই আজি খামে আজি তে বলক গাইজ আগতে চাহটো খাই লওঁ ইয়াৰ বোলে কিবা লোভ লাগছে দাই বিস্কা এইগিলা খাম বলক চাহটো খাই লওঁ ডেচাৰ্টছ মাছ খা দিয়ক ময়ো ফাৰ্ষ্ট চিপটো লৈ লওঁ একদম মজা লাগে কিন্তু আরে কি আছিল এটো কোনটো চা মছলা কাৰাক চাই দে খাই লওঁ আমি এটা কথা গম পাইছা না মিজাত আহিলে আমি খনচিং দি এটা পাক মাৰা আৰু গুৱাহাটীত বেলি বিহুত মানে এটা পাক মাৰা মানে মনটো শান্তি নালাগে হয় দিয়ক মানে যতে কি না চানমাৰি যাং জুৰত যাং বেলি বিহুত এটা পাক মাৰি যাবই দিয়ক বলক ইয়াৰ পৰা আমি যাম এইবাৰ কটনৰ ফালে তাতে কিবা খাম শুনা নাপাব তো দাদাই বনাব এতিয়া खाने से पैसा लगा यदि फेंक दीजिए पैसा नहीं जाइए गाड़ी के साथ एक मिनट क्या बोला भैया क्या बोला यदि एक प्लेट बनाएगा हाँ 70 का हाँ खा लीजिएगा तब पैसा चाहिए फेंक दीजिएगा तो 1 रुपया भी नहीं चाहिए अच्छा ठीक है गारंटी के साथ ऊपर लिखा हुआ है बॉम्बे चाट नंबर 1 এইটোৱে চাই লওক কটনৰ আগত बॉम्बे चाट नंबर 1 हाँ बॉम्बे चाट नंबर 1 यदि 10 रुपये खाइएगा हाँ पैसा यदि खा लीजिएगा तो पैसा चाहिए फेंक दीजिएगा तो पैसा 1 रुपया भी नहीं चाहिए ओके भैया ठीक है अब बनाइए फेंकना पड़ेगा नहीं लगा ना आप नहीं मैं थोड़ा खा करके फेंक दो अब बनाइए ये तो हमारा फुसका रेडी हो गया भैया रेडी नहीं बन रहा है अच्छा बनाइए तो केटा हबी এটা কাম কৰো 3:30 খাই খাওঁ 3:30 ভাঙিলে গুড়া গুড়ি হৈ যাব
ফাৰ্ষ্ট বাইটটো ল ফাৰ্ষ্ট বাইট ল কেনেকুৱা মুখত ভৰে ক'ব পৰা নাই নেকি আমি খাই লওঁ খাই লগে লগ পাইছোঁ কেনে এইটো চাওক এনে সঁচাকৈ ভাল হৈছে আৰু ইয়াতে আহিব বম্বে চাট নাম্বাৰ 1 কটনৰ আগত আপোনালোকে গম পাব ইয়াতে এইজন দাদাজন ঠিক আছে দুটা খালি তই দিয়ক মই খাই লওঁ নহ'লে এই গোটেইকেইটা শেষ কৰি দিব তো আমাৰ এতিয়া নেক্সট আইটেমটো হৈছে পিজ্জা খাম এতিয়া আমি এতিয়া পিজ্জা খাম এতিয়া এই খাবাৰ কাৰণে কি বহিল চা খাবাৰ কাৰণে বহিল চা আমি এতিয়া জাষ্ট পিজ্জা খাম পিজ্জা খাই আছোঁ ৰ'বক পিজ্জা আহি গ'ল আমি এতিয়া পিজ্জা খাম ছেকেণ্ড বাইটটো ল কেনে গৰম টেষ্টটো সুধিছোঁ গৰম সোধা নাই কিমান আছিল আমি ইয়াতে দেখা পালোঁ এইখন 50 ৰুপিজত পিজ্জা দেখা পাইছোঁ তাৰপিছত আমি আহি গ'লোঁ এতিয়া পিজ্জা খাম বুলি তো খাই লওঁ ৰ'বক খা মই খাব নালাগে তো মই খাই লওঁ গাইজ নহ'লে গোটেই শেষ হ'ব আমি বস্তু এটাই লৈছোঁ কাৰণ আমি বহুতকেইটা বস্তু আইটেম খাই আছোঁ কেনে মানে এইখিনি বাজেটত ডমিনজতকেতো বহুত বেছি ভাল লাগে ন সেইটোতো ময়ো ফাৰ্ষ্ট টাইম এইখন আৰ্বান পিজ্জা আপোনাৰ এখন একদম ফ্ৰণ্টে কটন ইউনিভাৰ্চিটি এখন খালি বেষ্ট অ'কে আমি খাই লওঁ ৰ'ব এতিয়া তো একদম পিজ্জাটো অনেষ্ট ৰিভিউ দিছোঁ বিৰাট মজা লাগছে বিৰাট হয় ন মানে মুখত মজা এটা টেষ্ট আহি আছে খাই উঠাৰ পিছত আমি দুটা ল'ব লাগছিল এটা লৈ কিনে সেই হ'ল অলপ আফচোচ আছে কিন্তু বহুত বস্তু খাব লাগিব না সেইখিনি আমি এটাই লৈছোঁ চব বস্তু মানে কি জানা পিজ্জাটো মানে কেনেকুৱা ডমিনজত এটা কিবা এটা বেলেগ টেষ্ট থাকে আৰু এই পিজ্জাটো কিবা এটা স্পাইচি গোটেইখিনি আছে মানে স্পাইচি তাৰপিছত কিবা কিবি অলপ বেলেগ কৰ্ণ চিকেনিও মানে ভালেখিনি লাগছে 80 ৰুপিজত মানে এনেকুৱা পিজ্জা মই বেলেগ বস্তু এতিয়া খাব ইচ্ছা যোৱা নাই কাৰণ সেই বস্তু টেষ্টটো লাগিছে না বেলেগ বস্তু খাই কিনে টেষ্টটো মাৰা খাব ইচ্ছা যোৱা নাই মোৰ তাৰমানে কিন্তু মোৰ আৰু খাব মন আছে আৰু খাব বোলে গাইজ তো খাম অলপ পিছত খাম কাৰণ পেটটো ফুল হৈছে অলপ সময় বহি লওঁ বহি লৈ কিনে অলপ পিছত খাম এতিয়া খাব মন আছে এই ফাটি মুৰ্বি অলপ পিছত খাম ৰ খানজো চিকেন হেৰি খাং নেকি এবাৰ লেগ পিচটো খাম অলপ পিছত খাম অলপ বহো ৰ 10 মিনিট বহো এটলিষ্ট পেটে ফাটব গাইজ এই 10 মিনিটো বহিব নালাগে আৰু খাব আহিছে ইয়াতে আৰু খাইব মই ক'লো অলপ 10 মিনিট ব নাই যেতিয়া চিকেনৰ এটা মানে ফ্লেভাৰ টেষ্ট লাগি থাকে না সেই বস্তুটো আৰু ট্ৰাই কৰিব লাগে এতিয়া ফাৰ্ষ্টে খাম না চিকেন পাস্তা এতিয়া কি অৰ্ডাৰ দিছা চিকেন পাস্তা তো চিকেন পাস্তা খাই লওঁ আমি ইয়াতে এই নিউ ফুড প্লেচত চিকেন পাস্তা খাম এতিয়া নেক্সট আইটেম আছে চিকেন পাস্তা না কি নেক্সট আইটেম চিকেন পাস্তা বলক বনাই আছে দেখাই আছোঁ ৰ'ব তো ৰিভিউ দিয়া পাস্তা খাই আছোঁ ৰ'ব খাই লওঁ গৰম টেষ্টটো পোৱা নাই ঠাণ্ডা হ'ব দি চিকেন নাখাবি দেই চিকেন কেপিছ মোৰ চিকেন খাই নাই ৰ এই চিকেন উঠাছা এই চিকেন ঠিক আছে কেনে লাগছে ঠিক আছে একদম পিজ্জাটোতকৈ ৰিভিউ কেনে পিজ্জাতছে কম বাৰু কাৰণ সেইটো বেলেগ বস্তু না সেইটো ঠিক আছে খাই ল পাস্তা চিকেন পাস্তাটো এতিয়া ৰিভিউ একদম মানে ভাল লগা নাই মানে ক'ব গ'লে কি হ'ল কেনে লাগিল ভাল লগা নাই মানে চিকেনৰ নামত কোৱান্টিটি বেছি দিয়া নাই মানে দামটো হিচাপে কোৱান্টিটিটো আহিছে মানে চিকেন লেগ পিচ শেষ হোৱাৰ পিছত যে অলপমান গুড়াখিনি পাঁচটা চিকেন দিয়া যেন লাগছে সঁচাকৈ মানে চিকেন বিচাৰোঁ পাস্তাবিলাকৰ মাজত চিকেনে বিচাৰি নাপায় এই 2-3 পিচমান প্ৰথম বাইটটো বা চিকেন বাইটটো লাগি খাইতে ভাল নালাগে আহিছে তাকে এতিয়া মানে খাই পেলাই কিবা চচৰ যোনটো এটা টেষ্ট থাকে সেই চচৰ মানে হেৰিটো পেটত সোমাই যায় এতিয়া একদম ভাল মানে ফাষ্টফুড খাব ইচ্ছাই নাই এতিয়া পেটটো ভাল লগা নাই কিবা এতিয়া যদি এই তথ্য কি হৈছে এই কি বঢ়িয়াকৈ 5টা মাহ খালোঁ মুখখনত টেষ্ট এটা বনাইছিলে এইবাৰ খাবলগীয়া বস্তু এটা খালোঁ চৰি পিজ্জাটো খালোঁ খাই দি এতিয়া বেয়া বস্তু বা খালোঁ খাই কিনে মুখখন বেয়া লাগছে এতিয়া আৰু হেৰি খাম পিজ্জা এটা খাই দিম সেই খাই পিজ্জা
5টা পিজ্জা 5টা মাত থাকি দে না এটা আমি জুস খাম গাইজ কাৰণ কিবা এটা জুস টাইপৰ বস্তু খাব লাগে জুচ টাইপ এই তাতে এখন আছে জুচ টাইপৰ বৰফটো যাত চাই লওঁ তাতে জুচ টাইপৰ এটা বস্তু এই আগত আছে অলপ গাড়ীখন লৈ যাম গাড়ীখন লৈ একেবাৰে ওলাই যাব নেকি পানীতে গৈ ঘৰৰ ফালেও ৰাওনা হৈ যাব আৰু বোলো যাই দিব গাইজ আমি জুচ টুচ বিচাৰি জুচ টুচ নাপালোঁ এই ইফালৰ পৰা সিফালে দুইবাৰমান আহা কৰিলোঁ জুচৰ দোকানখন দেখা পাইছিলোঁ দোকান বন্ধ কৰি চাগে ন দোকান বন্ধ কৰিছোঁ সেইকাৰণে এতিয়া ভাবিলোঁ আমি যদি ৰাস্তাত ক'ৰবাত পাং খাই দিম না কি কওঁ যাব লগ গাইজ আমি ৰাস্তাত যদি পাং জুচ খাই যাম নহ'লে যি পাৰোঁ দেখাই যাম আৰু না কি কওঁ কিবা এটা খাম আৰু মানে জুচ টাইপৰ বস্তুৱে খাম পিজ্জাও ল'ব আছে চাং সেইটো কি হয় ডমিনজতো যদি সোমাব পাৰোঁ সোমাম চাং সেইটো কি হয় যদি লৈ ল'ব লাগে লৈ আমি গাইজ আৰু তেল মাৰি ল'লোঁ কাৰণ আমি কালি ৰাতিপুৱা যাই আছোঁ এটা ধুনীয়া জেগাত যাই আছোঁ কালি আমি ভিডিঅ'টো শ্বুট কৰিম পৰহি পাই যাব আপোনালোকে বঢ়িয়া জেগাটোত যাই আছোঁ ৰাতিপুৱা আমি প্ৰায় 4টামান বজাত ওলাম মানে আজি ৰাতি ওলাম আৰু 4টামান বজাত কালি ৰাতিপুৱা আৰ্লি মৰ্ণিং মুঠৰ আজি কালি ৰাতিপুৱা 4টা বজাত আৰু মানে আজি ৰাতিয়ে আৰু মানে আপোনালোকে এটা ধুনীয়া বস্তু এটা দেখিব বহুত গৈছে বহুত কিন্তু তথাপিও আমি যাম এইবাৰ আকৌ দেখাব আপোনালোকক এইটো ধুনীয়া জেগা কিন্তু এইটো ভিডিঅ'টো নেক্সট ভিডিঅ'টো মানে এইটো ভিডিঅ' আমি শ্বুট কৰিছোঁ কালি আপলোড কৰিম তো কালি এইটো শ্বুট কৰিম পৰহি আপলোড কৰিম পৰহি দেখা পাব সেই ভিডিঅ'টো হাৱা ভৰসা দে সৰক এনেকে থাকবাই লাগে নেকি নাজানো ৰ এনেকে ধৰি মই নাজানো ফাৰ্ষ্ট টাইম ভৰাই আছো মই ইয়াতে নাবাজে প্ৰথমবাৰ ভৰসা নাই একো আইডিয়া চাইডিয়া পোৱা নাই এইটো বাৰবাৰ টিপি আছো একো আইডিয়া চাইডিয়া পোৱা নাই বাঢ়িও যাই থাকে কমিও যাই থাকে আগত তত বঢ়িয়াকে 28 হ'ল এটত আহি কিবা বোলে 15 দেখাইছে 15 পৰা ষ্টাৰ্ট হৈছে মালটো নাজানো আহি নিজে এটাই আইডিয়া কৰিব লাগিব চলে কিনে আইডিয়া কৰিব লাগিব মানে যদি ছাপিয়ে থাকে তেতিয়াহ'লে কমে দিম একপাক ঘূৰিয়া আৰু যদি ছাপিয়ে থাকে তেতিয়াহ'লে কি আছে একপাক ঘূৰিয়া চলালি গম পাবি ন চলে আছো ছাপিয়ে থাকলি গম পাবি আৰু চাহ যাই লাষ্টত লাষ্ট টাইমত ঘৰত চাহ আৰু চাহ এটা ঠাণ্ডা লাগছে না এইখিনি টাইমত এইটো দাদাজন এইজন দাদা আৰু এইটো পুৰা মানে এইখিনি ৰাণী গেটৰ ৰাণী চকতে আছে এই দোকানখন চাহটো কেনে লাগছে চাহটো এইটো চাহ তো এইটো চাহটো আমি খাই লওঁ খাই পেলাই চাহ খাই ভিডিঅ' শেষ কৰোঁ আমি জুচ বিচাৰি জুচ নাপালোঁ আকৌ চাহে খালোঁ আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল বাকী কালি আকৌ এটা তাতেতো যাম বুলি কৈছোঁ আপোনালোকে কালি ভিডিঅ'টো চালে গম পাব মানে সেইটো ভিডিঅ'টো চালে গম পাব তো চাই দিয়ক ক'ত যাম কালি গম পাব